এখন আঁচনি কিতাপ আকাৰে ইতিমধ্যে লিখি উলিয়াইছোঁ যে কি কি কৰি অসমৰ প্ৰত্যেকজন মানুহক অসমত ধনী কৰি যিখিনি মানুহ আমাৰ ইয়াত যোগদান কৰিছে মোৰ গাড়ীতে 10-15টামান কপি আছে সকলোৱে আমাৰ দলৰ সংবিধানখন আৰু আমাৰ এই কৰ্মসূচীখন লৈ যাওক এই কৰ্মসূচীখন পঢ়ি লোৱাৰ পাছত মই গেৰাণ্টি দিব পাৰোঁ যে অসমৰ যিকোনো এটা ৰাজনৈতিক দলৰ মানুহে ৰাইজৰ দলৰ বাহিৰে আৰু আন কোনো দল কৰিব নালাগে। এই কৰ্মসূচীখনত অসমৰ ৰাইজৰ প্ৰকৃত অৱস্থাৰ পৰিৱৰ্তন কেনেকৈ হ'ব পাৰে তাৰ প্ৰত্যেকটো দিন আমি ইয়াত লিখি থৈছোঁ। আমি চৰকাৰ বনালে কি কি কৰিম এতিয়া যে চলি আছে সাংবিধানিক ৰক্ষা কবচ কি দিম এইবিলাক মই এতিয়া নকওঁ আপোনাৰ ভোকো লাগিছেগৈ নিশ্চয় কিন্তু মই আপোনালোকক কওঁ যে আজি যে এই বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো দিছে সেই বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো যিটো ৰিপৰ্ট দিছে নহয় এই যিটো ৰিপৰ্ট এই ৰিপৰ্টটো বেলেগ একো নহয় আমি দিয়া মেমৰেণ্ডামৰ প্ৰতিলিপিৰ বাহিৰে আমি মই KMSSৰ সভাপতি আছিলোঁ তেতিয়ালৈকে আমাৰ ৰাজনৈতিক দল গঠন হোৱা নাই আমি কৃষক শক্তি সংগ্ৰাম কমিটিৰ পৰা তেওঁলোকক মেমৰেণ্ডাম দিছিলোঁ সেই মেমৰেণ্ডামৰ কপিটোকে আমি বেলেগ ৰূপত আকৌ ইয়াত লিখি থৈছোঁ চাই লওক এই কথাকেইটাকে তাত আছে অসমৰ বাবে সাংবিধানিক ৰক্ষা কবচ এটা প্ৰস্তাৱ আমাৰ ৰাইজৰ দলৰ যিটো প্ৰস্তাৱ সেই প্ৰস্তাৱকে অলপ ঢিলাঢিলি কৰি আমি অলপ টানকৈ লিখিছোঁ যে ভাৰতৰ সংবিধানৰ 371 এই অনুচ্ছেদত অন্তৰ্ভুক্ত কৰিব লাগিব তেওঁলোকে সেইবিলাক লিখা নাই মানে তেওঁলোকে লিখিছে যে সাংবিধানিক ৰক্ষা কবচ দিব লাগে এইবুলি লিখি আমাৰ কথাবিলাকে তাত লিখিছে চাওক মিলাই চাওক যদি নহয় এইটো হ'ল ৰিপৰ্ট আৰু এইটো হ'ল আমাৰ দলৰ তাৰমানে আজিৰ দিনটো অসমৰ মানুহে কোন পথেৰে আগবাঢ়িলে প্ৰকৃত অৰ্থত খিলঞ্জীয়া মানুহবিলাকৰ আমাৰ থলুৱা মানুহবিলাকৰ প্ৰকৃত অৰ্থত মুক্তি হ'ব আমি ইয়াতে ৰাজনৈতিক অধিকাৰ পাম আমি ইয়াতে অৰ্থনৈতিক অধিকাৰ পাম আমি ইয়াতে সাংস্কৃতিক আৰু সকলো ধৰণৰ অধিকাৰ সামাজিক অধিকাৰ লাভ কৰিম এই গোটেই কথাবিলাক আমি ইতিমধ্যে সংজ্ঞাবদ্ধ কৰি ৰাখিছোঁ মই সকলোকে ইমানখিনি সময় অপেক্ষা কৰি আপোনালোকে আমাৰ দলত আঞ্চলিক দলত যি সময়ত বিজেপি দলত সদস্য ভৰ্তি হৈ আছে বিজেপি দলৰ সদস্য ভৰ্তি হওঁতে কি কৈছে এই অৰুণোদয় দিম এনেকৈ বুলি কৈছে হয়নে আমিতো আপোনালোকক কাকো অৰুণোদয় দিম বুলি ইয়ালে মতা নাই মাতিছে নেকি নাই মতা তাৰ পাছতো আপুনি চব হল ভৰ্তি হৈ মানুহে আজি ৰাইজৰ দলত এইকাৰণেই যোগদান কৰিছে যে সঁচাকৈ যদি অসমৰ ভৱিষ্যত কিবা হ'ব লাগে তেতিয়াহ'লে এটা আঞ্চলিক দলে কৰিব লাগিব আৰু সেই আঞ্চলিক দলটোৰ নামেই হ'ল ৰাইজৰ দল মই সেইকাৰণে সকলোকে য'ত যেনেকৈ বহি আছে